হেল্ল' এভৰিৱান, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে। এই পৰীক্ষাত আহিব পৰা অসম জিকেৰ সম্ভাৱ্য কেইটামান প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল? শুদ্ধ উত্তৰ হৈছে পুষ্য বৰ্মন আৰু 350 খ্ৰীষ্টাব্দত তেখেতে ৰাজবংশটো প্ৰতিষ্ঠা কৰিছিল। সেন ৰাজবংশৰ কমতা সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পৃথুৰাজাই 1185 খ্ৰীষ্টাব্দত সেন ৰাজবংশৰ কমতা সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তৃতীয় প্ৰশ্নটো হৈছে শদিয়াত চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰে? এয়া হৈছে অসমৰ বুৰঞ্জীৰ ফালৰ পৰা প্ৰশ্ন। শুদ্ধ উত্তৰ হৈছে বীৰপাল। বীৰপালে 1887 খ্ৰীষ্টাব্দত শদিয়াত চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তাৰপিছতে পিছৰ প্ৰশ্নটো হৈছে আহোম ৰজা চুকাফাই কিমান চনত অসমত প্ৰৱেশ কৰে? আহোম ৰজা চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল। প্ৰথম আহোমৰ ৰাজধানী ক'ত আৰু কোনে প্ৰতিষ্ঠা কৰিছিল? প্ৰথম আহোমৰ ৰাজধানী আছিল চৰাইদেউত আৰু চুকাফাই প্ৰতিষ্ঠা কৰিছিল। প্ৰথম আহোমৰ ৰাজধানী চৰাইদেউত চুকাফাই 1252 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰে। নেক্সট প্ৰশ্নটো হৈছে অসুৰ আলিৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হয়? অসুৰ আলিৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আহোম আৰু মোগলৰ মাজত 1639 খ্ৰীষ্টাব্দত অসুৰ আলিৰ সন্ধি স্বাক্ষৰিত হয়। তাৰপিছত নেক্সট প্ৰশ্নটো আছে আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? চন্দ্ৰকান্ত সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ। তাৰপিছতে নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল ছৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট প্ৰশ্নটো হৈছে অসমত কোন চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ হৈছে 1920 চনত। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাত বুৰঞ্জী ৰচনা কৰা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে চুহুংমুং বা স্বৰ্গনাৰায়ণ বা তেওঁক দিহিঙীয়া ৰজা বুলিও কোৱা হয়। এই 10টা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰ মই আগবঢ়ালোঁ। আকৌ নেক্সট ভিডিঅ'ত আকৌ এটা নতুন ছিৰিজ লৈ আহিম। তেতিয়ালৈকে আপোনালোকে সুন্দৰকৈ পঢ়া শুনা কৰি থাকক।